তো নমস্কাৰ বন্ধুসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি মই আপোনালোকক ভিডিঅ'টোত মোৰ মুৰ্গী গঁৰালটো দেখাম। সৰুকৈ এটা মুৰ্গী গঁৰাল আছে মোৰ। ইয়াতে লোকেল মুৰ্গী পোহোঁ মই। ইয়াতে সৰু পোৱালি আছে, এইখিনি 1 মাহমান হ'ল। এইখিনি ঘৰতে পোৱালি মাছৰ মানে উমনি দিয়াই পেলাই ওলাইছিলোঁ। এনেকৈ ইয়াত মানে কি হ'ল, এটা সজাতে দুজনীয়ে উমনি বহিছে। নাজানো আৰু কিমান কেনেকৈ পোৱালি ওলাই। সিহঁতে দুজনী একেলগে কণী পাৰিলে। ইপিনে আৰু বাঁহ আছে, কিন্তু সিহঁতে তাত নাপায়, সেই এটাতেই পাৰে। 3জনী আছিলে, এজনী মই বান্ধি দিছোঁ বেলেগত। এতিয়া দুজনী সিহঁতে একেলগে এনেকৈ আছে। তো মুৰ্গীৰ পোৱালিবিলাক মানে পোৱালি যেতিয়া ওলাই মাকক দি দিলে মাকে য'ত ত'ত লৈ যায়তো। আৰু এতিয়া বৰষুণৰ ছিজন মৰি যায় পোৱালিবিলাক পানী চানী জুপি। তো মই এনেকৈ প্লেন চিটেৰে এনেকৈ কৰি পেলাই ৰাখিছোঁ। সৰু থাকোঁতে মানে এই লাইটটো আপোনাৰ 60 ৱাটৰ লাইট দিছিলোঁ, আৰু এটা 100 ৱাটৰ দুটা। তো এনেকৈ বনাই ল'ব যদি আপোনালোকে কৰিব বিচাৰে। এনেকৈ এখন প্লেন চিটৰ মানে আপুনি ধৰি লওক 14 বা 15 ফুটৰ এখন দীঘলকৈ ল'ব। এনেকৈ ৰাউণ্ড কৰি দিলে ইয়াতে 100টা কুকুৰা পোৱালি মানে ধুনীয়াকৈ থাকিব পাৰিব। ধৰি লওক 2 মাহ হোৱালৈকে ৰাখিব পাৰিব আপোনালোকে ইয়াতে। তাৰপিছত আৰু মুকলিকৈ এৰি দিলে হ'ল এনেকৈ। এইবিলাক আগৰ পোৱালি হয়, ডাঙৰ হৈছে। এতিয়া লগৰখিনি বিক্ৰী কৰিলোঁ, এতিয়া এইকেইটা আছে আৰু বাহিৰত আছে, আৰু মই মুকলিকৈ এৰি দিওঁ মানে। ইয়াত এজনী উম লৈছে, আৰু ইয়াতে কণী পাৰিছে, দুটা হৈছে এজনী। ইয়াতে এজনী উম লৈ আছে, আৰু এয়া এজনী কণী পাৰি আছে, আৰু সিপিনে দুজনী একেলগে উম লৈছে। ঘৰখন দেখাই দিছোঁ, মুৰ্গী ঘৰটো 2টা কোঠালি। ইয়াতে এটা আছে। ইয়াতে মানে মই সৰুবিলাক ইয়াতে, এতিয়া সেইখিনি যেতিয়া প্লেন চিটৰ ভিতৰত ৰাখিছোঁ, সেইখিনি যেতিয়া ওলাই দিম তেতিয়া এইটো ৰুমত ৰাখি দিম সিহঁতক। নহ'বা ডাঙৰখিনি ইয়াতে কামুৰিবতো সিহঁতক, খটি লাগে। তো সিমান ভালকৈ বনাব পৰা নাই। এনেকৈ তিৰপাল আৰু বাঁহেৰে এনেকৈ বনাই লৈছোঁ, দেখা পাইছে। ইয়াতে মানে মুৰ্গীখিনি একেলগে পোৱালি নোলায়তো। আপোনাৰ দিনটোৰ ভিতৰত দিলে হেডচিং কৰালে ধৰি লওক একেলগে 200-300 ওলাব পাৰি। মানে মাকে ওলালে একেলগে নোলায়তো, সেইটো কাৰণে কিছুমান অকণ সৰু, আৰু আগত ওলোৱা কিছুমান অকণমান ডাঙৰ হৈছে। মই এতিয়া এইটো গডৰেজৰ ষ্টাৰ্টাৰ দি আছোঁ, আৰু কেইদিনমান পিছত আৰু সিহঁতক ধান আৰু চাউল দিম। গডৰেজটো খুৱাই থাকিলে আপোনাৰ খৰচটো বেছি হৈ যায়তো, সেইটো কাৰণে মই ধান চাউলটো যিহেতু ঘৰতে পোৱা যায়, তো ধান চাউলটো এতিয়া সৰুৰ কাৰণে এইটো ফিট দি আছোঁ মই। এইটো দিলে মানে কি হয়, গ্ৰ'থটো সোনকালে লয়, কিন্তু যেতিয়া ডাঙৰ হয় বেছিকৈ খায়তো, সেইটো কাৰণে মই ধান আৰু চাউলটোৱে দিওঁ। এনেকৈ চাউল ছটিয়াই দিওঁ, ধুনীয়াকৈ উঠাই পেলাই খাব। এতিয়া পানীও দি থোৱা হৈছে। মানে ভিতৰত নাথাকে, সিহঁতে বেছি বাহিৰতে চৰি ফুৰে। এইপিনে গাহৰি গঁৰাল আছে, সেইপিনে সিহঁতে গাহৰি গঁৰালতে থাকে। তেজ ওলাইছে, কি হ'ল বা। তো আজি মোৰ এই ভিডিঅ'টোত মোৰ সৰুকৈ মুৰ্গী ঘৰটো দেখালোঁ। ভিডিঅ'টো কেনেকৈ লাগিল জনাব কমেণ্ট কৰি, আৰু নতুনকৈ যদি ভিডিঅ'টো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।